फैगौ 25 बोसोरहालागै BPF जों UPPला खौसेथि जाया बे बाथ्रायानो जादों मावफुं सोद्रोमा राकेश ब्रह्मनि गोख्रों राव। खुलुमबाय स्टुडियो आं रबिन बसुमतारी। BTCनि बारग' गाहाय मावफुं सोद्रोमा हाग्रामा महिलारिया BPF आरो UPPला खौसे जानांगौ बाथ्रा बुंनायनि सायाव मावफुं सोद्रोमा राकेश ब्रह्मनि गोख्रों फिननाय। बिथां मावफुं सोद्रोमा राकेश ब्रह्मआ BTCनि बारग' गाहाय मावफुं सोद्रोमा हाग्रामा महिलारिखौ ओरैबायदि बाथ्रा बुंदों दि हाग्रामा महिलारिया मिसा बाथ्रा बुंलायग्रा सासे सुबुं होननानै बाथ्रा बुंदों बिथां मावफुं सोद्रोमा राकेश ब्रह्मआ। हाग्रामा महिलारिया जुदि फुङाव गुबुन बाथ्रा बुङो बै बाथ्राखौनो मोनाबिलियाव गुबुन बाथ्रा बुङो। बिथां मावफुं सोद्रोमा राकेश ब्रह्मआ ओरैबायदि बाथ्रा बुंबावदों दि हाग्रामा महिलारिया बर' हारिनि खौसेथिनि बाथ्रा बुंनानै UPP दोलोखौ दाय फोनांनो नागिरदों होननानै अजद होदों बिथां मावफुं सोद्रोमा राकेश ब्रह्मआ। फैगौ 25 बोसोरहालागै UPPला BPF जों खौसेथि जाया होननानै रोखा बाथ्रा बुंदों बिथां मावफुं सोद्रोमा राकेश ब्रह्मआ। दानिया फैदो हाग्रामा महिलारिनि हेंथायै बिथां मावफुं सोद्रोमा राकेश ब्रह्मआ मा बाथ्रा बुंदों बिथांनि बुंनायनिफ्रायनो जों आबुङै मिथिना लानि। আমি কৈছো হাগ্ৰামা এজন খুব মিছলীয়া মানুহ। তেখেতে বড় সমাজৰ ভোট চেম্পিটি ড্ৰ কৰাৰ কাৰণে ডেইলি নতুন কথা মানে ৰাতিপুৱা যদি বেলেগ কথা কয় আবেলি তেখেতে বেলেগ কথা কয়। আপোনালোকেও দেখা পায় এইটো কথাটো। আৰু তেওঁ বড় জনগোষ্ঠী একত্ৰতা কথা কৈ পেলাই চেম্পিটি ড্ৰ কৰি আমাৰ UPPলক দায়ী লগাই পেলাই তেনে এটা ষড়যন্ত্ৰ কৰিছে। মই আপোনালোকক মিডিয়াত কওঁ আগন্তুক 25 বছৰলৈ আমাৰ BPFৰ লোকৰ মিত্ৰতা নহয়। এজন মুখপাত্ৰ হিচাপে কৈছো BPFৰ কেতিয়াও মিত্ৰতা নহয়। আমি কৈছো হাগ্ৰামা এজন খুব মিছলীয়া মানুহ। তেখেতে বড় সমাজৰ ভোট চেম্পিটি ড্ৰ কৰাৰ কাৰণে ডেইলি নতুন কথা মানে ৰাতিপুৱা যদি বেলেগ কথা কয় আবেলি তেখেতে বেলেগ কথা কয়। আপোনালোকেও দেখা পায় এইটো কথাটো। আৰু তেওঁ বড় জনগোষ্ঠী একত্ৰতা কথা কৈ পেলাই চেম্পিটি ড্ৰ কৰি আমাৰ UPPলক দায়ী লগাই পেলাই তেনে এটা ষড়যন্ত্ৰ কৰিছে। মই আপোনালোকক মিডিয়াত কওঁ আগন্তুক 25 বছৰলৈ আমাৰ BPFৰ লোকৰ মিত্ৰতা নহয়। এজন মুখপাত্ৰ হিচাপে কৈছো BPFৰ কেতিয়াও মিত্ৰতা নহয়। আমি কৈছো হাগ্ৰামা এজন খুব মিছলীয়া মানুহ। তেখেতে বড় সমাজৰ ভোট চেম্পিটি ড্ৰ কৰাৰ কাৰণে ডেইলি নতুন কথা মানে ৰাতিপুৱা যদি বেলেগ কথা কয় আবেলি তেখেতে বেলেগ কথা কয়। আপোনালোকেও দেখা পায় এইটো কথাটো। আৰু তেওঁ বড় জনগোষ্ঠী একত্ৰতা কথা কৈ পেলাই চেম্পিটি ড্ৰ কৰি আমাৰ UPPলক দায়ী লগাই পেলাই তেনে এটা ষড়যন্ত্ৰ কৰিছে। মই আপোনালোকক মিডিয়াত কওঁ আগন্তুক 25 বছৰলৈ আমাৰ BPFৰ লোকৰ মিত্ৰতা নহয়। এজন মুখপাত্ৰ হিচাপে কৈছো BPFৰ কেতিয়াও মিত্ৰতা নহয়। আমি কৈছো হাগ্ৰামা এজন খুব মিছলীয়া মানুহ। তেখেতে বড় সমাজৰ ভোট চেম্পিটি ড্ৰ কৰাৰ কাৰণে ডেইলি নতুন কথা মানে ৰাতিপুৱা যদি বেলেগ কথা কয় আবেলি তেখেতে বেলেগ কথা কয়। আপোনালোকেও দেখা পায় এইটো কথাটো। আৰু তেওঁ বড় জনগোষ্ঠী একত্ৰতা কথা কৈ পেলাই চেম্পিটি ড্ৰ কৰি আমাৰ UPPলক দায়ী লগাই পেলাই তেনে এটা ষড়যন্ত্ৰ কৰিছে। মই আপোনালোকক মিডিয়াত কওঁ আগন্তুক 25 বছৰলৈ আমাৰ BPFৰ লোকৰ মিত্ৰতা নহয়। এজন মুখপাত্ৰ হিচাপে কৈছো BPFৰ কেতিয়াও মিত্ৰতা নহয়।